हेलो फ्रेंड्स आज भिडिओत आमी बहुत इंटरेस्टिंग टपिकर ऊपर कथा पातिम जे आमी रूम साइजर लगत मिलाई आमी की साइजर फैन किनिब लागे केতিয়াबा की होय आमी फैन किनिबल जाऊ आरो तार पिছত आमी बहुत असुविधात पड़ो जे आमी की साइजर फैन किनिम আজি ভিডিওত মই আপোনালোকক এই অসুবিধাটো যিমান দূৰ সম্ভৱ হয় দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিওটো কমপ্লিট চাব তেতিয়া আপোনালোকৰ এটা আইডিয়া হ'ব যে কিমান ডাঙৰ ৰুমৰ কাৰণে কিমান সাইজৰ ফেন দৰকাৰ হয় আৰু যদি আপোনালোক এই চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন অলট ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়া আমাৰ চেনেলত আহিবলগীয়া নতুন নতুন ভিডিওৰ আপডেট আপুনি নোটিফিকেশনৰ জৰিয়তে আপোনাৰ মোবাইলত আপুনি প্ৰথমতে পাই যাব বজাৰত 900 mm 1100 mm 1200 mm 1400 mm ফেন পাই যাব যদি আমি ইয়াক ইঞ্চিত কনভাৰ্ট কৰো তেন্তে 900 mm টো হৈ যাব 36 ইঞ্চি 1100 mm টো হৈ যাব 44 ইঞ্চি 1200 mm টো হৈ যাব 48 ইঞ্চি আৰু 1400 mm টো হৈ যাব 56 ইঞ্চি কিন্তু যেতিয়া আপুনি ফেন কিনিবলৈ যায় আপুনি কেনেকৈ জানিব যে আপোনাৰ ৰুমৰ সাইজৰ মতে কিমান mm বা কিমান ইঞ্চিৰ ফেন আপুনি কিনিব লাগে কেতিয়াবা কি হয় যে এখন ফেন কিনিলে হয় আৰু কিন্তু কেতিয়াবা ৰুম অলপ ডাঙৰ হলে আমাৰ দুখন ফেনৰ প্ৰয়োজন হয় সেই কাৰণে প্ৰথমতে আপুনি আপোনাৰ ৰুমৰ সাইজ জানিব লাগিব ফৰ এক্সাম্পল ধৰি লওক আপোনাৰ ৰুমৰ সাইজ 10x10 হয় মানে 10 ফুট দীঘল আৰু 10 ফুট বহল ইকুৱেল টু হৈ যাব 100 স্কয়াৰ ফিট তেতিয়া আপোনাৰ 1200 mm ফেন ললে হৈ যাব 1-2 ফুট বাহিলেও আপোনাৰ কোনো অসুবিধা নহয় এখন চাৰ্ট বনাই দেখাই দিবলৈ চেষ্টা কৰিছো এই চাৰ্টখনৰ লগত মেচ কৰি ল'ব আপুনি সকলো বুজি পাব আৰু আপুনি ফেন কিনিব সময়ত আপোনাৰ একো অসুবিধা নহয় এইখন হৈছে চাৰ্ট এই সাইডৰ ৰুমৰ ক্ষেত্ৰফল বৰ্গফুটত আছে আৰু এই সাইডত ফেনৰ সাইজ mm/ইঞ্চিত আছে এই চাৰ্টখন আপোনালোকে যদি ভালকৈ ফলো কৰে তেনেহলে আপোনাৰ ফেন কিনাত একো অসুবিধা নহয় যদি আপোনাৰ ৰুমৰ সাইজ 50 হয় তেনেহলে মানে 50 স্কয়াৰ ফিট হয় তেনেহলে আপোনাৰ 900 mm বা 36 ইঞ্চি ফেন লাগিব আৰু যদি 80 স্কয়াৰ ফিট হয় তেনেহলে 1100 mm বা 44 ইঞ্চি ফেন লাগিব যদি 100 স্কয়াৰ ফিট হয় তেনেহলে আপোনাৰ 1200 mm বা 48 ইঞ্চি ফেন লাগিব আৰু যদি 150 mm হয় তেতিয়াহলে আপোনালোকৰ 1400 mm বা 56 ইঞ্চি ফেন আপোনাৰ ৰুমত দৰকাৰ হ'ব যদি আপুনি ফেন কিনিব সময়ত আপোনাৰ ৰুমৰ সাইজ নাজানে তেন্তে আপোনাৰ ফেন কিনিব সময়ত অসুবিধা হ'বই যদি এখন ফেন নে কাম নচলে তেন্তে আপুনি দুখন ফেন লগাবই লাগিব হেতু কাৰণে এই চাৰ্টখন ফলো কৰিব আপোনাৰ ফেন কিনিব সময়ত কোনো একো অসুবিধা নহয় যদি চাৰ্টখনত দিয়া উপৰিও আপোনাৰ ৰুমৰ সাইজ ডাঙৰ হয় তেতিয়াহলে আপুনি কি কৰিব তেতিয়া আপুনি যদি আপোনাৰ ধৰি লওক আপোনাৰ ৰুমৰ সাইজ 12x12 হয় তেতিয়াহলে আপুনি 1400 mm এখন ফেন লগালে হ'ব আৰু যদি 14x10 হয় তেতিয়াহলে 1100 mm বা 1200 mm দুখন ফেন লাগিব হেতু কথা সদায় মনত ৰাখিব ভিডিওটো শেষত আৰু এটা কথা জনাই থওঁ যে 1200 mm ফেনখনে 210 ঘনমিটাৰ পাৰ মিনিট বতাহ দিয়ে আশা কৰিছো আজি ভিডিওটো ভাল লাগিল আৰু যদি ভাল লাগিল তেনেহলে লাইক শেয়াৰ আৰু সাপোৰ্ট কৰিব